লৈছোঁ আৰু আজি ৰাতিপুৱা সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া চাদৰ মেখেলা পিন্ধি লৈছোঁ আৰু ভাবিছে চাগে ন ইমান সোনকালে চাদৰ মেখেলা পিন্ধি ক'ত যাম কি কৰিম এই সকলোবোৰ দেখাই থাকিম। চাই যাব ভিডিঅ'টো শেষলৈকে আৰু যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে আজি ভিডিঅ'টোলৈ আগবাঢ়ো আহক, মোৰ লগতে আপোনালোককো দেখাই যাওঁ মই আজি কি প্ৰগ্ৰেম কৰিবলৈ গৈ আছোঁ। এতিয়া 8টা বাজি গৈছে আৰু এফালে আমি গোটেইকেইটা একেলগে ওলাই আহিছোঁ। ফাৰ্ষ্টতে ল'ৰাক স্কুল পঠাব লাগিব আৰু আচলতে মোৰ এখন জোৰোণ আছে, বিয়াৰ জোৰোণত মেকআপ কৰিব কৈছে কইনা এগৰাকীক। গতিকে একদম 10টা বজাত জোৰোণ আহি পাবহিয়ে, গতিকে মোক 9টা বজাত বিয়াঘৰ পাবলৈ দিছে আৰু সেইকাৰণে মই এনেকৈ একদম পটাপট মাত্ৰ কাপোৰযোৰহে পিন্ধিছোঁ। বাকী মোৰ চোৰ একো ঠিক কৰাই নাই, একদম মই এওঁ বিয়াঘৰত মোক থৈ আহিবগৈ, গতিকে এনেকৈ ওলাইছোঁ। আৰু এফালে এয়া মেকআপৰ বস্তুবোৰ এনেকৈ ভৰাই লৈছোঁ, চব একফালৰ পৰা ভৰাই লৈছোঁ আৰু মুঠতে এওঁ মোক এতিয়া বিয়াঘৰত থৈ আহিব ফাৰ্ষ্টত, তাৰপিছতে মই লগ পাই আছোঁ আপোনালোকক। এফালে কইনাই একদম 5টাৰ পৰা ফোন কৰি একেবাৰে ৰক্ষা নোহোৱা কৰি দিছে, দেৰি হ'ব। ইফালে বীৰহে শুই নুঠে, একদম তাক ৰাতিপুৱা উঠাবলৈ ইমান দিগদাৰ। ডাঙৰটোৰ বাৰু দিগদাৰ নাই, সি সোনকালে উঠি যায়, কিন্তু মোৰ যে একদম কোনোফালে উপায় নাই। চব টিফিন চিফিন ৰেডি কৰি স্কুল পঠাই এফালে জোৰোণৰ মেকআপ কৰিব লাগে, গতিকে একদম পটাপট ওলাই আহিছোঁ। গতিকে কিমান আৰু পিছৰখিনি ভিডিঅ' কি কৰিব পাৰোঁ সেইটো নাজানো, গতিকে পঢ়াখিনি দেখাই যাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া ফাৰ্ষ্টতে মই বিয়াঘৰ পাই একদম 1 মিনিট ৰ'ব নোৱাৰোঁ, লগে কইনা মেকআপ ষ্টাৰ্ট কৰিব লাগিব, গতিকে আৰু চাগে ভিডিঅ' ইমান কৰিব নোৱাৰিম। গতিকে এইখিনি সময়তে মই আপোনালোকৰ লগত অকণমান কথা পাতি লওঁ বুলি ভাবিছোঁ। গতিকে আৰু বিয়াঘৰ পাবলৈ বেছি দূৰ নাই আৰু মই দেখিছেনে কেনেকৈ আহিলোঁ, একেবাৰে চুলি তুলি আঁচোৰাই নাই, এনেই ওপৰৰ পৰা অলপ আঁচুৰি আহিছোঁ, সময় নাই। গা ধুই একদম ফুটটোহে লগাইছোঁ আৰু মাত্ৰ কাপোৰযোৰ পিন্ধিছোঁ, একদম জধল মধলকৈ ওলাই আহিছোঁ। আৰু ক্ষমা কৰিব, মই মেকআপৰ ভিডিঅ' একেবাৰেই ল'ব নোৱাৰিলোঁ, কাৰণ মই বেগৰ পৰা মোবাইল উলিয়াবলৈকে নাপালোঁ। একদম লৰালৰি লাগিছে, ইফালে জোৰোণ আহি পাবহি। কইনাই একেবাৰে ঘৰৰ মানুহে তত নোহোৱা কৰিছে, গতিকে পটাপট ফটো কেইকপিমানকৈ ৰাখিলোঁ। গুড মৰ্ণিং। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। কালি আৰু ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ, কাৰণ কালি বিয়াঘৰৰ পৰা আহি আকৌ এহেঁতি স্কুলৰ পৰা আহি পালেহি, গতিকে কামেই শেষ নহ'ল মোৰ। আৰু ইফালে বিৰাট ভাগৰ লাগিলে, তো খোৱাই বোৱাই কাম চাম শেষ কৰি একেবাৰে আৰু ৰাতিয়ে হৈ গ'ল। তাৰপিছত আৰু ভিডিঅ' বনাবই পৰা নগ'লে, গতিকে কালি ভিডিঅ'টো সিমানতে সামৰি আকৌ আজি আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া কাম বন আজৰি কৰি লৈ ভাবিছোঁ ভিডিঅ'টো অকণমান বনাই লওঁ। আৰু ইফালে মোৰ ভণ্টি এজনীও আহিব গণেশগুৰিৰ পৰা, তাইও মোৰ লগত বিয়ালৈ যাব, গতিকে তাইও আহি পোৱালৈ ৰৈ আছোঁ। তাৰপিছতে ভাত পানী খাই আৰু একেবাৰে বিয়াঘৰলৈ যাম, গতিকে চাই যাব আজিৰ ভিডিঅ'টো। আৰু এটা কথা কওঁ বুলি ভাবিছোঁ আপোনালোকক, কাৰণ সৰুটো জন্ম হোৱাৰ পিছত বহুত দিন মই মেকআপ কৰা নাছিলোঁ। এতিয়া মেকআপটো কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন, মেকআপটো কেনেকুৱা হৈছে। খাই লোৱা নহ'লে মোৰ লগত আছে এয়া কইনাৰ বিফ'ৰ পিক কেইখনমান দেখাই লৈছোঁ আপোনালোকক। বেছি ডাঙৰ ছোৱালী নহয়, তাই সৰু ছোৱালী, বিয়াৰ যুগ পৰিছে চাগে, সেইকাৰণে আৰু সোনকালে বিয়া দি দিছে, বিবাহৰ যুগ, গতিকে আৰু বিয়া হ'ব লাগিব। বহুত বগা লাগিছে, কেনেকৈ বগা কৰিলা যে কিবা লাগি লগালে ন, হাই গৈ দিয়া লাজ কৰে, ওচৰৰ পৰা দেখাই দিছোঁ তাই। আৰু এতিয়া মই মোৰ কাম আৰম্ভ কৰি দিছোঁ, যিহেতু আজি ৰিচিপশ্যন আছে বিয়াৰ। আৰু মোৰ লগত সহযোগ কৰিব মোৰ ভণ্টি ধনেও অলপ সহযোগ কৰি দিব মোক।
যিহেতু তাইৰ ৰংটো অকণমান মিঠা বৰ্ণীয়া গতিকে ব্ৰাইডেল মেকআপ কৰাৰ পিছত তাই ফাইনেলি লুকছটো চাই ক'বচোন কেনেকুৱা লাগিছে। ফাইনেলি সজোৱা হৈ গৈছে। এতিয়া ফাইনেল লুকছৰ ফটো দুকপিমান তুলি লোৱা হৈছে আৰু মূৰত যে সেই মালাডাল দিয়া গৈছে সেইডাল আচলতে তেওঁলোকৰ হেনো নিয়ম। একপি ফটো ৰাখি থলোঁ কইনাৰ লগতে। পটাপট দুকপিমান ধনেও ফটো তুলি ল'লে, যিহেতু ইতিমধ্যে বাহিৰত আহি মানুহ ঢেৰ ৰৈ আছেহি। ইফালে কইনাক বাহিৰত কেতিয়া ওলাবকৈ মানে একদম কৈ আছেহি আৰু গতিকে ফটোবোৰ তোলা ইমান ভাল নহ'লে যদিও দুকপিমান তুলিলোঁ আৰু ইফালে পেণ্ডেলৰ তলত মানুহ আহি ভিৰ হৈ গ'লহি একেবাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এতিয়া খাই বৈ গৈ থাকোঁ ঘৰলৈ। আৰু ভিডিঅ'টো যদি চাইছে গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। গতিকে আজিলৈ বাই বাই।